Hello everyone, welcome back to my YouTube channel. আজিৰ এই ভিডিওটোত আগষ্ট মাহৰ কিছুমান ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স ডিসকাস কৰিম। যদি ভিডিওটো ভাল পায় লাইক কৰিব, শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। প্ৰথম প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 1, নেশনাল হ্যান্ডলুম ডে was celebrated on which date? ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস কোন তাৰিখে পালন কৰা হৈছে? সো এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন 2, 7 আগষ্ট। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 2, Johnson & Johnson vaccine that has been approved in India belongs to which country? ভাৰতবৰ্ষত অনুমোদন পোৱা Johnson & Johnson vaccine কোন দেশৰ? সো এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন 4, USA। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 3, Quit India Movement Day is celebrated on which date? ভাৰত ত্যাগ আন্দোলন দিৱস কোন তাৰিখে পালন কৰা হয়? সো এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন 2, 8 আগষ্ট। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 4 টো হৈছে which one has become the first city in India to accomplish 100% vaccination? ভাৰতৰ প্ৰথম কোনটো চহৰে 100% টিকাকৰণ সম্পন্ন কৰিছে? সো এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন 4, ভুৱনেশ্বৰ। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 5, who has been chosen for the prestigious লোকমান্য তিলক National Award 2021? লোকমান্য তিলক ৰাষ্ট্ৰীয় পুৰস্কাৰ 2021 ৰ বাবে কাক নিৰ্বাচিত কৰা হৈছে? সো এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন 2, সাইৰাছ পুনেৱালা। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 6 টো হৈছে World Breastfeeding Week is being observed from? বিশ্ব স্তনপান সপ্তাহ কেতিয়াৰ পৰা কেতিয়ালৈকে পালন কৰা হয়? সো এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন A, আগষ্ট 1 to আগষ্ট 7। ঠিক আছে, আগষ্ট মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয়। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 7, which country takes over UNSC presidency for August 2021? কোনখন দেশে 2021 চনৰ আগষ্ট মাহৰ বাবে ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ সভাপতিত্বৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে? সো এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন C, ইণ্ডিয়া। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 8 টো হৈছে মুছলিম উইমেনছ ৰাইট ডে ইজ অবজাৰ্ভ অন? মুছলিম নাৰী অধিকাৰ দিৱস পালন কৰা হয়। সো এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন A, 1 আগষ্ট। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 9, who launches Paralympic theme song कर दे कमाल तू? কোনে পেৰাঅলিম্পিক থিম গীত कर दे कमाल तू শুভাৰম্ভ কৰিছিল? সো এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন A, অনুৰাগ ঠাকুৰ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 টো হৈছে World Elephant Day was observed on? বিশ্ব হাতী দিৱস পালন কৰা হয়। সো এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন A, 12 আগষ্ট। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 11, which Indian city has been declared as the first water plus city of India? ভাৰতৰ কোনটো চহৰক ভাৰতৰ প্ৰথম water plus চহৰ হিচাপে ঘোষণা কৰা হৈছে? সো এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন C, ইন্দোৰ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 12 টো হৈছে first state in the country implementing the national education policy 2020? ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ৰূপায়ণ কৰা ভাৰতবৰ্ষৰ প্ৰথম ৰাজ্য কোনখন? সো এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন A, কৰ্ণাটকা। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 13, ফাৰ্ষ্ট ষ্টেট ইন দ্য কাণ্ট্ৰি টু লঞ্চ আৰ্থকুৱেক এলাৰ্ট এপ? দেশৰ প্ৰথম ৰাজ্য যিয়ে ভূমিকম্প সতৰ্কতা এপ আৰম্ভ কৰিছে? সো এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন B, উত্তৰাখণ্ড। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 14 টো হৈছে আফটাৰ হোম উইল দ্য ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড বি ৰিনেম? কাৰ নামত ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ নাম পৰিৱৰ্তন কৰা হ'ব? সো ৰিসেন্টলি ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ নাম চেঞ্জ কৰা হৈছে। সো কাৰ নামত ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ নাম পৰিৱৰ্তন কৰা হ'ব? সো এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন B, মেজৰ ধ্যানচান্দ। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 15, বালাকোট এয়াৰ ষ্ট্ৰাইক হাউ ইণ্ডিয়া এভেঞ্জ পুলৱামা হু হেজ ৰিটেন দ্য বুক? বালাকোট এয়াৰ ষ্ট্ৰাইক হাউ ইণ্ডিয়া এভেঞ্জ পুলৱামা কিতাপখন কোনে লিখিছে? সো এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন C, মানন ভট্ট। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 16 টো হৈছে ইণ্ডাছ চেণ্ট্ৰেল ইউনিভাৰ্চিটি টু বি বিল্ট ইন হুইচ প্লেচ? সিন্ধু কেন্দ্ৰীয় বিশ্ববিদ্যালয় কোন স্থানত নিৰ্মাণ কৰা হ'ব? সো এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন B, লাডাখ। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 17, হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ এৱাৰ্ডেড টকিঅ' অলিম্পিক 2020 চিলভাৰ মেডেলিষ্ট মীৰাবাই চানু এজ এডিশ্যনেল চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ? কোন ৰাজ্যৰ চৰকাৰে টকিঅ' অলিম্পিক 2020ত ৰূপৰ পদকপ্ৰাপ্ত মীৰাবাই চানুক
অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিছে 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন ডি মণিপুৰ পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 18 হু হেজ বিকাম দ্য নিউ কন্ট্ৰোলাৰ জেনেৰেল অফ একাউণ্টছ অফ ইণ্ডিয়া ভাৰতৰ নতুন হিচাপ নিয়ন্ত্ৰক কোন হৈছে 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন এ দীপক দাস পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 19 হু হেজ won the title Hungarian Grand Prix 2021 Hungarian Grand Prix 2021 ৰ খিতাপ কোনে জিকিছে 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন এ এষ্টিবেন অকেন পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 20 হু লঞ্চ ডিজিটেল পেমেন্ট প্লেটফৰ্ম ই-ৰূপী ডিজিটেল পেমেন্ট প্লেটফৰ্ম ই-ৰূপী কোনে শুভাৰম্ভ কৰিছে 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন বি নৰেন্দ্ৰ মোদী পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 21 টো হৈছে নিশাৰ ইজ এ জইণ্ট আৰ্থ অবজাৰ্ভিং মিছন বিটুইন হুইচ টু স্পেচ এজেন্সি নিশাৰ কোন দুটি মহাকাশ গৱেষণা সন্থাৰ এটি যৌথ পৃথিৱী পৰ্যবেক্ষণ মিছন 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন এ ইছৰো এণ্ড নাসা পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 22 টো হৈছে হলদিবাৰী চিলাহাটী ৰেলৱে ৰুট বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি ৰিঅপেন্স আফটাৰ 56 ইয়াৰ্ছ হলদিবাৰী চিলাহাটী ৰেলপথ 56 বছৰৰ পিছত ভাৰত এবং কোনখন দেশৰ মাজত পুনৰাই আৰম্ভ হৈছে 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন সি বাংলাদেশ পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 23 হু হেজ বিন ইলেক্টেড এজ প্ৰেচিডেণ্ট অফ দ্য 76th সেশ্যন অফ UNGA ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 76তম অধিৱেশনৰ সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছে 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন বি আব্দুল্লাহ শাহিদ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 24 টো হৈছে ফাৰ্ষ্ট ষ্টেট ইন দ্য কাণ্ট্ৰি টু প্ৰভাইড ৰিজাৰ্ভেশ্যন ফৰ ট্ৰান্সজেণ্ডাৰ বা ৰূপান্তৰিত লিংগক সংৰক্ষণ প্ৰদান কৰা দেশৰ প্ৰথম ৰাজ্য কোনখন 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন ডি কৰ্ণাটকা পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 25 ৱৰ্ল্ডছ লাৰ্জেষ্ট ষ্টাৰ চেফায়াৰ ক্লাষ্টাৰ ফাউণ্ড ইন হুইচ কাণ্ট্ৰি বিশ্বৰ বৃহত্তম তৰা চেফায়াৰ ক্লাষ্টাৰ কোন দেশত পোৱা গৈছে 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন ডি শ্ৰীলংকা পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 26 টো হৈছে which has become the first national park in the country to be equipped with a satellite phone satellite ফোনৰ দ্বাৰা সজ্জিত দেশৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন এ কাজিৰঙা নেশ্যনেল পাৰ্ক পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 27 how many Indian para players will participate in Tokyo Paralympic Games কিমানজন ভাৰতীয় পেৰা খেলুৱৈ টকিঅ' পেৰালিম্পিক গেমছত অংশগ্ৰহণ কৰিব 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ল অপচন এ 54 পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 28 টো হৈছে ইন হুইচ ষ্টেট আদিপুৰম ফেষ্টিভেল ইজ সেলিব্ৰেটেড কোনখন ৰাজ্যত আদিপুৰম উৎসৱ পালিত হয় 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন ডি তামিলনাডু পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 29 হুইচ কাণ্ট্ৰি হেজ বিন অকুপাইড বাই দ্য তালিবান ৰিচেণ্টলি সম্প্ৰতি কোনখন দেশক তালিবানে দখল কৰিছে 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন ডি আফগানিস্তান পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 32 হৈছে পদ্মা সচদেৱ হেজ পাছড এৱে উইথ হুইচ ফিল্ড शी वाज ৰিলেটেড ৰিচেণ্টলি পদ্মা সচদেৱৰ পৰলোকপ্ৰাপ্তি ঘটে তেওঁ কোনটো ক্ষেত্ৰৰ সৈতে জড়িত আছিল 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন সি পয়েটেছ পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 31 ফাৰ্ষ্ট ওমেন চিফ জাষ্টিছ অফ পাকিস্তান পাকিস্তানৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ কোন হৈছে 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন সি আয়েশা মল্লিক পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 32 টো হৈছে হুইচ ডে PM মোদী ডিক্লেয়াৰ্ছ এজ পাৰ্টিশ্যন হৰৰ্ছ ৰিমেম্বৰেন্স ডে কোনটো দিনক প্ৰধানমন্ত্ৰী মোদীয়ে পাৰ্টিশ্যন হৰৰ্ছ স্মৰণ দিৱস হিচাপে ঘোষণা কৰিছে 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন ডি আগষ্ট 14 পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 33 হুইচ কাণ্ট্ৰি সাকসেছফুলি টেষ্ট ফায়াৰ্ছ নিউক্লিয়াৰ কেপেবল সাৰ্ফেচ টু সাৰ্ফেচ বেলিষ্টিক মিছাইল গজনবী কোনখন দেশে পাৰমাণৱিক ক্ষমতাসম্পন্ন পৃষ্ঠৰ পৰা পৃষ্ঠ আক্ৰমণ কৰিব পৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰ গজনবী সফলভাৱে পৰীক্ষা কৰিছে 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন এ পাকিস্তান পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 34 টো হৈছে ইণ্ডিয়াছ ৰেংক ইন গ্লোবেল ইউথ ইনডেক্স 2020 বৈশ্বিক যুৱ সূচক 2020ত ভাৰতৰ স্থান কি 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন এ 122 পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 35 ইণ্টাৰনেশ্যনেল ইউথ ডে সেলিব্ৰেটেড অন আন্তৰ্জাতিক যুৱ দিৱস কোন তাৰিখে পালন কৰা হয় 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন বি 12 আগষ্ট
পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 36 টো হৈছে 130 এডিশ্যন অফ ডুৰাণ্ড কাপ 2021 scheduled to be held in which place? ডুৰাণ্ড কাপ 2021 130তম সংস্কৰণ কোন স্থানত অনুষ্ঠিত হ'ব? ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন বি কলকাতা। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 37 টো হৈছে World Biofuel Day 2021 celebrated on বিশ্ব জৈৱ ইন্ধন দিৱস 2021 কোন তাৰিখে পালন কৰা হৈছে? ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন বি 10 আগষ্ট। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 38 Mohammad Mokhbar has become the first vice president of which country? Mohammad Mokhbar কোন দেশৰ প্ৰথম উপৰাষ্ট্ৰপতি হৈছে? ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন এ ইৰাণ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 39 টো হৈছে World Lion Day celebrated on বিশ্ব সিংহ দিৱস কোন তাৰিখে পালন কৰা হয়? ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন এ 10 আগষ্ট। লাষ্ট প্ৰশ্ন কোৱেশ্চন নম্বৰ 42 হৈছে At what percent RBI retain repo rate and reverse repo rate? কিমান শতাংশ হাৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ৰিপো ৰেট আৰু ৰিভাৰ্ছ ৰিপো ৰেট বাহাল ৰাখিছে? ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন চি 4% and 3.35%।